নমস্কাৰ মোৰ চেনেল ভিডিঅ' যে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ কি খবৰ আপোনালোকৰ ভালেই চাগে নিশ্চয় আপোনালোকৰ আশীৰ্বাদত মই কুশলে মংগলে আছোঁ এতিয়া মই দিনটো আজি থাকিলোঁ ডিউটি আজি নকলে তাকে বোলো অলপ ওলাই যাওঁ বলকচোন অকণমান মানে অলপ জাহাজ কাটিব ওলাই যাওঁ মানে মোৰ দেখা নাই চাই আহোঁ ন তেনেহ'লে বলক এয়া আহি আছোঁ মানে সিদিনাখন আহিছিলোঁ আধা পাই মানে ঘূৰি গ'লোগৈ আৰু কিয়নো মানে জাহাজৰ মানুহ নাছিলে লগতে সেইকাৰণে আহিবলৈ বেয়া লাগিছে লগতে এতিয়া লগ পাইছোঁ অলপ বোলো চাই যাওঁ আৰু ময়ো দেখা নাই ভিতৰখন এনেই গৈছোঁ বাৰু হ'লোঁ আৰু হ'লতো আজি কিবা বস্তু নহ'ল তাকে অলপ যাওঁ বলকচোন এয়া পাইছোঁ এই চাওক এইয়া কালি দেখুৱাইছিলোঁ এইখিনিৰ পৰা এতিয়া আমি উঠি এয়া আহি আছোঁ নদীৰ পাৰে পৰা আহি আছোঁ থাকোঁ এইখন এনেকৈ গৈ পেলাই একদম পৰা জাহাজত উঠিছে প্ৰথম পাৰ হৈ লওঁ তাৰপিছত দেখাই আছোঁ বা উঠিব কষ্ট হ'ব দিয়ক অকণমান নবুজি এতিয়া জাহাজত উঠি গ'লেও চাওক জাহাজখন কিমান ডাঙৰ দেখিছেনে এইখন চাওক এখন চৰাইদেউ জাহাজ এখন দীঘলটো চাওক এই তাৰ পৰা বহল দেখিছেনে এয়া বহল আৰু দীঘলটো চাওক সেয়া দেখিছেনে গৈ আছে কিমান দীঘল বহুত দীঘল বহুত ডাঙৰ মানে জাহাজখন এখন জাহাজত বৰ্তমান আছোঁ এয়া জাহাজৰ ওপৰত আছোঁ চাওক সেইবাৰ বম ৰছী মানে বম এইটোবিলাক এয়া চাওক এখন মস্ত এখন চোতালৰ নিচিনা মানে এইফালে এয়া জাহাজ সিফালে জাহাজ ৰখি আছে অ' ভালনে কি কৰি আছে ইয়াত আছে নেকি ইয়াতে থাকে নেকি অঁ মজা আহিছোঁ ৰ'বা এয়া চাওক এখন মানে ট্ৰাকৰ নিচিনা বুলি কৈছে না পানীত যে বস্তুবিলাক টানে যে এইখনে বুলি কৈছে কিন্তু বিৰাট ডাঙৰ আৰু ইয়াৰ ৰচাবোৰ চাওকচোন কিমান ডাঙৰ ৰচা চাওক এটা ৰচা মানে বিৰাট মস্ত চাওক ৰচা দেখিছেনে এইফালে জাল মাৰি আছে মানে মাছ পাইছে নে নাজানো মাছ পাইছেনে বাৰু এই দুটা আছে মাত্ৰ মই অকণ এইফালে দেখুৱাব চেষ্টা কৰিছোঁ মানে কি হ'ল এইফালে একদম পূৰা জাহাজবিলাক পূৰা হেৰি হৈ আছে কৰিছে যে এয়া চাওক এয়া জাহাজ দিছে একদম মস্ত জাহাজ এইফালে চাওক অলপ যাবলৈ চেষ্টা কৰিম আগলৈ ভাঙি পৰে বুলি ভয় লাগে হা বা এয়া চাওক আহি আছোঁ জাহাজত ভয়ো লাগিছে কিছুমান জেগাত পচা আছে ভয় লাগে দেখিছেনে চাওক মজা অ' দাদা আপোনালোকে কি জাহাজ চলায় নেকি ইয়াতে থাকে নেকি আপোনালোকে সেইখন জাহাজত ন সেইখন জাহাজত কিমান মানুহ যাব পাৰিব কিমান মানুহ যাব পাৰে একেলগে 24 জনৰ কেপাচিটি ন অঁ ইয়াত মানে এইখন জাহাজে সেইখন জাহাজে বান্ধি থয় এই দিছেনে মাজতে সেয়া দেখিছেনে এই বান্ধি থৈছে এইবিলাক মই এইফালে যাব চেষ্টা কৰিম এইফালে গৈছোঁ চাওক কৃষ্ণ হঠাতে এটি উন্মাদনা মোৰ ইয়াতে এটি সম্ভাৱনা কথাতে কলম বাগৰা উলাহত মই আপোন পাহৰা তোমাকে দেখিলে নজনাকে কাষৰলৈ আহিলে জাগৰু মামলৈ কয় কথা তুমি বিনে মই ভিতৰলৈ আহিছোঁ চাওক ভিতৰখন কিমান ধুনীয়াকৈ ৰাখিছে চাওক একদম ফুলদানি সজাই থৈছে দেখিছেনে চাওক জাহাজৰ ভিতৰ এখন চাওক অঁ ব'লা এইফালে ওপৰলৈ যায় অঁ এইফালে দিছে এয়া জেগাই মানুহ ধুনীয়াকৈ বহি একদম প্ৰায় উপভোগ কৰিব পাৰিব ধুনীয়াকৈ চাই থাকিব চাহ একাপ লৈ আৰু বহি চাই থাকিব পাৰিব এইফালে ওপৰলৈ গৈ আছোঁ দেই দিছে ভিতৰখন চাওক কিমান ধুনীয়াকৈ ৰাখিছে অঁ হ'ব দিয়া এয়া বেটৰ চোফাৰ ধুনীয়াকৈ ৰাখিছে দেখিছেনে মানে ভাল হ'ল অতিথি আহিলে দিয়ে আৰু বহিবলৈ ন এইবিলাক
ভিতৰতো গৰম হৈ আছে মোক মানে এই ভাইটি দুজনে লৈ আহিছে এওঁলোকৰ নেভিতে কৰে মানে তাকে অলপ বন্ধু হ'লেও তাকে আহিছে চাওক এয়া তেওঁলোকে মোক লৈ আহিছে চাবৰ কাৰণে ধন্যবাদ দিছোঁ তেখেতলোকক আহি আছোঁ ওপৰত আহি আছোঁ ৱাও মজা ওপৰ আহি পাই গ'লোহি হা হা এইখন মানে ওপৰত মানে হেৰি আৰু ভাইটিখন মানে হেৰি হোটেল টাইপৰ ন ইয়াত মানে হেৰি বহি থাকে কেচিয়াৰ বহি থাকিব ন হা হা সব বস্তু ইয়াতে পাব খানা পিনা সকলো পোৱা যায় ন সব আৰু এইফালে চাওক দেখাই আছোঁ ইয়াৰ ভিতৰত কি থাকে ষ্ট্ৰিং মানে ষ্ট্ৰিং দাও অঁ মানে ইয়াৰ ভিতৰত যিখন জাহাজৰ মেইন ষ্ট্ৰিং থাকে যেনেকৈ গাড়ী যেনেকৈ ষ্ট্ৰিং থাকে ইয়াত জাহাজৰ ষ্ট্ৰিং থাকে দেখিলে চাওক সোমাই আহিছোঁ ইয়াত চাওক এইডাল ষ্ট্ৰিং ন কাঠৰ ন মানে এই ষ্ট্ৰিঙৰ ফালে মানে কি হয় মানে এই তলত কি থাকে ফেন থাকে ফেন নহয় পেলাই হেৰি এখন আছে কি কয় মই পাহৰিছোঁ নামটো অঁ এইফালে আছে মানে যিটো মানে দিশটো মানে পোনাই দিয়ে আৰু অঁ ইফালে ভাল কৰিবলৈ এই কুলাৰটো দেখিছা নাই অঁ এইটো অঁ হয় কুলাৰটো মানে কোনটো কুলাৰটো কথা কৈছা এই পাতিটো অঁ এই পাতিটো অঁ এই ফ্লেটটো এইটো এইটো পানীটো এইটো অঁ এনেকৈ কাটি দিয়া আৰু মানে সেই দিশটো সলাই যায় ন চাওক গাইছ ওপৰৰ পৰা দেখুৱাইছোঁ অকণমান কিমান ধুনীয়া চাওকচোন এইয়া চাওক চব জাহাজবিলাক এইখন এখন জাহাজ এইখন এখন জাহাজ এইখন কি নাম আছে চবেই ন ৰুদ্ৰসিংহ এইখন তলত দেখিছে নহয় এইখনটো একদম মস্ত ট্ৰাকৰ নিচিনা পৰিৱেশটো কিন্তু মজা লাগিছে দেই এইখিনি পৰা নাজানো মানে এইবোৰ পইচা থাকিব পাৰে ন কেনেকৈ পাইছে আপোনাক আছে জনাবচোন কিবা কমেণ্টছন কৰিব আৰু ওপৰলৈ নাই ওপৰলৈ আহক আগলৈকে আহিছোঁ এখন চাওক এইবিলাক চাওক এইখিনি মানে জেগাখিনি দেখি এনেকুৱা লাগিছে টাইটেনিকত যে টাইটেনিকত যে যেতিয়া যে ৰখিছিল আগত যে এনেকুৱা এইফালে হ'ল হেৰি তলত এনেকুৱা আছে এয়া আমি মানে একদম ওপৰত আছোঁ আৰু বেলেগ লাগে দেই ন মজা লাগে অঁ উমানন্দ কোনফালে আছে বাৰু সেইফালে নেকি অঁ সি আগত আছে চাওক ইমান ধুনীয়া পৰিৱেশ অকণমান ধুনীয়াকৈ চাই ল'লোঁ আৰু ভাইটিকেইটাৰ লগৰকেইটাত ভাল ধুনীয়াকৈ দেখালে আৰু চালোঁ ইয়াত ধুনীয়াকৈ একদম মজা আছে চাই ল'লোঁ এতিয়া আকৌ যাওঁগৈ আৰু এতিয়া সন্ধিয়া হৈছে আৰু লগতে মানে কি লগৰখিনি আহিবও আছে যাওঁ আৰু অলপ চালোঁ নহয় জানো তাহলে ব'লক একদম ডাইৰেক্ট ৰুমত লগ পাম আহি পেলাই ৰুম পালোঁ যদিও মানে অলপ ওলাই যাওঁ ভাবিছোঁ গুৰুজীৰ লগতে ওলাই যাওঁ মানে কি দিনটো সোমাই আছোঁ ভালো লগা নাই যাওঁ অলপ বজাৰৰ পৰা অলপ ঘূৰি আহোঁ অলপ লগতে এতিয়া ইয়াত পূৰা গৰম কচৰি খাই আছোঁ মানে ইয়াত সকলো বস্তু গৰম বস্তু পোৱা যায় এতিয়া কচৰি খাই আছোঁ পূৰা এতিয়া আহি ৰুম পাই গ'লোহি এতিয়া সোনকালে কাপোৰ কানি খুলি লওঁ আৰু ভাতকেইটা সোনকালে বনাওঁ যিহেতুকে লগৰখিনি আহি আছে আৰু যিহেতুকে ভাগৰ লাগিব নহয় জানো অলপ লাগি কৰি দিম ভাল পাব আৰু নহয় জানো সেইকাৰণে ভাবিছোঁ অলপ সোনকালে ভাত পানীকেইটা বনাই দিওঁ আৰু বজাৰ পাতি কৰি আনিছোঁ এইবিলাক কচু আনিছোঁ ঔটেঙা আনিছোঁ মানে কচু ঔটেঙা আৰু মানে মাছে বনাম আৰু দালি এখন থাকিব আৰু বাছ চিম্পুল আৰু সিমানেই আজি তাকে বোলো ভাবিছোঁ আৰু কৈছোঁ লগৰজনক কৈছোঁ বোলো সোনকালে অকণ লাগি কৰি দিওঁ সোনকালে বনাই কৰি দিওঁ আৰু এহেঁত আহি পাবহি যেতিয়া এতিয়া অলপ দেৰি হৈ গ'ল বাৰু কথা পাতোঁতে টাইম হৈ গ'ল আৰু ভিডিঅ'টো আৰু আগবাঢ়ি নাথাকোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আৰু পুনৰ আকৌ নতুন এটা ভিডিঅ'ৰ মাজেদি আকৌ আপোনালোকৰ মাজলৈ নেক্সট আহি আছোঁ তেনেহ'লে আজিলৈ বাই বাই গুড নাইট